নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ জেকে মটিভেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। তেতিয়া মোৰ নতুন আপডেটসমূহ পাই থাকিব। মই সদায় আপোনালোকৰ বাবে প্ৰেৰণামূলক ভিডিঅ' লৈ আহোঁ। আজি আপোনালোকৰ বাবে কেইটামান প্ৰেৰণামূলক কথা লৈ আহিছোঁ। তুমি কি কৰিবা সেইটো নিৰ্ণয় কৰিবলৈ ইমান সময় নলগাবা, নহ'লে সময় নিৰ্ণয় কৰি দিব তুমি কি কৰিবা। আপুনি সেইটো কেতিয়াও নাপায় যিটো আপুনি বিচাৰিছে, সেইটোহে পাব যিটোৰ আপুনি যোগ্য। ইমানো অপেক্ষা কৰি নাথাকিবা, কাৰণ যিমান তুমি ভাবা তাতকৈ বেছি স্পীডত জীৱনটো গৈ আছে। যদি তুমি জীৱনত কিবা এটা ডাঙৰ কাম কৰিম বুলি ভাবিছা, তেন্তে এটা কথা সদায় মনত ৰাখিবা, ভালপোৱাৰ পৰা অলপ দূৰত থাকিবা। যেতিয়া তোমাৰ মনটো ভাঙি যাব, তেতিয়াই মগজটোৱে কাম কৰিবলৈ আৰম্ভ কৰি দিব। ভাল বন্ধু সেইজনহে যিজন থাকিলে সুখ দুগুণ আৰু দুখ আধা হৈ যায়। জীৱনত দুটা কথা শিকি ল'বা, প্ৰথম হ'ল ক্ষমা কৰি দিয়া আৰু দ্বিতীয় হ'ল শান্ত হৈ থাকা। এই দুটা ক্ষমতা যদি থাকে, তেন্তে পাহাৰো তোমাক ৰাস্তা দেখুৱাব। বন্ধু লাগে এজনেই নাথাকক কিয়, কিন্তু বন্ধুজনে এনেকুৱা হ'ব লাগে যাতে তুমি নোকোৱাকৈ তোমাৰ সকলো দুখ বুজি পায়। কিছুমান মানুহ চেণ্ডেলযোৰৰ নিচিনা, লগতটো থাকে কিন্তু পিছফালে লেতেৰা ছিটিয়াই থাকে। কাৰোবাৰ সংগত পৰি যদি তোমাৰ বিচাৰধাৰা শুদ্ধ হৈ পৰে, তেনেহ'লে মানি ল'বা যে তেওঁ সাধাৰণ ব্যক্তি নহয়। যদি এটা মাখি জুখি থকা ডকাপালাত উঠি দিয়ে, তেনেহ'লে তাত কোনো প্ৰভাৱ নপৰে, আৰু যদি সোণ জোখোতে পৰে তেন্তে বহুত প্ৰভাৱ পৰিব। আমি ক'ত বহোঁ, কাৰ লগত বহোঁ, সেয়াই আমাৰ মূল্য নিৰূপণ কৰিব। তুমি মাত্ৰ নিজকে দুৰ্বল বুলি ভাবি আছা, নহ'লেতো তুমি যি কৰি আছা কোনোবা বেলেগে কৰিব নোৱাৰে। তিনিটা বস্তুৱে কেতিয়াও কাৰো বাবে অপেক্ষা নকৰে: সময়, মৃত্যু আৰু গ্ৰাহক। তিনিটা বস্তু মনত ৰখাটো বহুতেই প্ৰয়োজনীয়: সত্যতা, কৰ্তব্য আৰু মৃত্যু। তিনিটা বস্তু জীৱনত এবাৰহে পাবা: মা, দেউতা আৰু যৌৱন। তিনিটা বস্তু কেতিয়াও কোনেও চুৰ কৰিব নোৱাৰে: প্ৰতিভা, মগজু আৰু চৰিত্ৰ। তিনিটা বস্তু এবাৰ গুচি গ'লে ঘূৰাই কেতিয়াও নোপোৱা: ধনুৰ পৰা ওলোৱা কাঁড়, মুখৰ পৰা ওলোৱা শব্দ আৰু শৰীৰৰ পৰা ওলোৱা প্ৰাণবায়ু।